আজি মিষ্টাৰে আনিলে মাছ, ঘৰত আছিলে বিলাহী। ভাবিলোঁ বিলাহী আৰু মাছৰ টেঙা জোলকে বনাওঁ। কোনে কোনে বাৰু বিলাহী আৰু মাছৰ টেঙা জোল খাই ভাল পায় কমেণ্ট কৰি নিশ্চয় জনাব। মই পিছে বহুত ভাল পাওঁ। ব'লক তেন্তে আজি মাছৰ টেঙা জোল, বিলাহী টেঙা জোলকে বনাওঁ। মই মাছৰ আৰু বিলাহী টেঙা জোলৰ কাৰণে লৈছোঁ মাছ, বিলাহী লৈছোঁ 4টা, পিঁয়াজ, এইপিনে কালজিৰা, আলু 2টা, আদা এফুটা, নহৰু কেইফুটামান আৰু জলকীয়া 2টা। প্ৰথমে মই কেৰাহীখন তেল অলপ গৰম কৰি এতিয়া মাছখিনি ইয়াত দি ল'লোঁ আৰু মাছখিনি পূৰা ফ্ৰাই কৰি নিদিওঁ, অলপ হাফ ফ্ৰাই কৰিম যিহেতু তৰকাৰীৰ কাৰণে বনাম। এয়া ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মাছখিনি উঠাই ল'ম আৰু সেই একেখিনি তেলতে মই এতিয়া কালজিৰাখিনি দি ল'ম। টেঙা জোলত অলপ কালজিৰা দিলে খাবলৈ বিৰাট সোৱাদ ভৰা হয়। আৰু এতিয়া কাটি ৰখা পিঁয়াজখিনি দি লৈছোঁ। এইখিনি ধুনীয়াকৈ লৰাই ল'ম আৰু অলপ গল্ডেন ব্ৰাউন কালাৰ অহালৈকে এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া মই পিচি ৰখা আদা নহৰু পেষ্টখিনি ইয়াত দি দিছোঁ। জলকীয়া এটা ফালি দুফাল কৰি দি দিছোঁ। ল'ৰা ছোৱালী আছে যিহেতু জলকীয়া অলপ কম দিছোঁ মই। আৰু এইখিনি ধুনীয়াকৈ লৰাই ল'ম আৰু এতিয়া কাটি ৰখা আলুখিনি ইয়াত দি দিম। এইখিনি ধুনীয়াকৈ মই এতিয়া ভাজি ল'ম। আলুখিনি সিজালৈকে মই ঢাকোনখন মাৰি থৈ দিওঁ। এয়া আলু মই মাজে মাজে লৰাই থাকিম, নহ'লে তলত লাগি যাব পাৰে। এতিয়া আলুখিনি অলপ সিজি উঠিছে। এতিয়া কাটি ৰখা বিলাহীখিনি ইয়াত দি দিছোঁ। এইখিনিও ধুনীয়াকৈ লৰাই ল'ম। আৰু এতিয়া ঢাকি ৰাখি থ'ম আৰু মাজে মাজে এইখিনি লৰাই থাকিম। এয়া ধুনীয়াকৈ বিলাহীখিনি গলি গৈছে আৰু আলু এটা ভাঙি চাম। আলু ধুনীয়াকৈ সিজি উঠিছে। এতিয়া কাষতে মই গৰম পানী কৰি ৰাখিছিলোঁ কেটলিটো আৰু ইয়াত এতিয়া দি দিম পূৰা গৰম পানী। গৰম পানী আছিলে যিহেতু গোটেইকৈ ভৰকৈ উতলি আহিছে একেবাৰে, দেখিছেনে? মাংস জোল হওক মাছৰ জোল হওক গৰম পানী দিলে তৰকাৰীখিনি খাবলৈ বেছি সোৱাদ ভৰা হয়। এইখিনি উতল অহালৈ মই ঢাকি ৰাখিম। এয়া এতিয়া মাছখিনি ইয়াত দি দিছোঁ, যিখিনি মই হাফ ফ্ৰাই কৰি ৰাখিছিলোঁ। অলপ লাহেকৈ লৰাম। তেতিয়াখিনি অলপ উতল অহালৈ ঢাকি ৰাখোঁ। এয়া মোৰ বিলাহী মাছৰ টেঙাৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া ভাত খাবলৈ ৰেডি আৰু। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া গৰমে গৰমে ভাত সাজ খাই লওঁ। বাই বাই।